শ্ৰমিক দিৱস উপলক্ষে প্ৰকৃতিপ্ৰেমী মঞ্চৰ উদ্যোগত কপিলী ৰেলৱে ব্ৰিজৰ দুয়োপাৰে গছপুলি ৰোপণ কাৰ্যসূচী। আজি আন্তৰ্জাতিক শ্ৰমিক দিৱস। সমগ্ৰ বিশ্বৰ লগতে মৰিগাঁও জিলাতো প্ৰকৃতিপ্ৰেমী মঞ্চ অসমে এই দিৱসৰ লগত সংগতি ৰাখি কপিলী ৰেলৱে ব্ৰিজৰ দুয়োপাৰে ৰেল শ্ৰমিকসকলৰ জিৰণিৰ সুবিধাৰ্থে গছপুলি ৰোপণ কৰে। মঞ্চৰ উপদেষ্টা ৰতন মেধিৰ পৰিকল্পনাত আজি অনুষ্ঠিত এই গছপুলি ৰোপণ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে ৰেল বিভাগৰ কৰ্মচাৰী অমৰজিৎ বনিয়াই। প্ৰখৰ ৰ'দকো নেওচি বকুল, নিম, আজাৰ, কৃষ্ণচূড়া, ৰাধাচূড়া আদি অৰ্ধশতাধিক গছপুলি ৰোপণ কৰি বেৰ দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰে। উক্ত অনুষ্ঠানত মঞ্চৰ সভাপতি হিতেশ শৰ্মা, সম্পাদক ধীৰাজ পাটৰ, উপসভাপতি পূৰ্ণ হাজৰিকা, সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম গৌতম, বাবু আমচি, ইৰেণ ডেকা, লক্ষণ মেধি, প্ৰশান্ত দাৰফাং, বীৰেণ সেনাপতি, প্ৰসন্ন পাটৰ আৰু বিমল বৰদলৈ আদিকে ধৰি মঞ্চৰ অন্যান্য সদস্যসকল উপস্থিত থাকে। শ্ৰমিক দিৱসৰ উপলক্ষে প্ৰকৃতিপ্ৰেমী মঞ্চ অসম তেওঁলোকক মই নিমন্ত্ৰণ কৰি আনিছিলোঁ। সোণাবাৰী শ্ৰমিকসকলে তেওঁলোকৰ মাধ্যমে কপিলী ব্ৰিজৰ পৰা ধৰি সোণাবাৰী ষ্টেচনলৈকে আমি প্ৰকৃতিপ্ৰেমী মঞ্চৰ মাধ্যমে গছপুলি ৰোপণ কৰিছোঁ আৰু তেওঁলোকৰ ভৱিষ্যত কামনা কৰিছোঁ।